এতিয়া নিশা 1 বাজিছে। এয়া আমি মৰাণহাটৰ মিলছ এণ্ড মেমৰিজৰ বাগৰিত বেলকনিত উপস্থিত। এয়া ফ্ৰণ্ট ভিউটো আঁকি আছে আমাৰ ডিপু বৰা আৰু টুপাচ গগৈ। লগতে মই মানস কৰে কেমেৰাটো লৈ আগবাঢ়িছোঁ তেওঁলোকৰ কাষলৈ। তেওঁলোকে আজি মিলছ এণ্ড মেমৰিজৰ কিটচেনত মাগুৰ মাছৰ জোল পালে। লগতে আমাৰ ৰান্ধনি এয়া আমাৰ গুৰুত্ব সহকাৰে ল'বলগীয়া ব্যক্তি, খুৱাই বোৱাই শকত কৰি যেনেকৈ হ'লেও মানে আমাক পেইণ্টিং কৰিবলৈ আগবঢ়াই নিছে। আৰু তেখেতৰ নামটো আমি মিডিয়াত ল'বই লাগিব নিশ্চিতভাৱে। দিগন্ত দত্ত দাদাৰ নামটো নিশ্চিতভাৱে আমি ল'বই লাগিব মিডিয়াৰ আগত। এয়া আমাৰ মৃদুল দা, এয়া আমাৰ স্বত্বাধিকাৰী। লগতে দাদা আছে আমাৰ ডাঙৰ দাদা, এয়া শুইছে। সেয়া আৰু এয়া যোৱাকালি হৈ যোৱা অংশ ভালেখিনি হৈ গ'ল, অলপ দিবলৈ আছে আৰু শেহতীয়াভাৱে হাত লগাবলৈ আছে।